হেল্ল' বন্ধুসকল, আপোনাৰ তাত যদি এখন আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডখন আপোনাৰ হেৰাই গৈছে আৰু আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ক'ৰবাত লিখি থোৱাও নাই, এনেতে আপুনি যদি ক'ৰবাত আপোনাৰ আধাৰ নম্বৰটো ব্যৱহাৰ কৰিবলগীয়া হয়, আপুনি আপোনাৰ আধাৰ নম্বৰটো কেনেকৈ জানিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, প্ৰথমতে আমি আধাৰৰ অফিচিয়েল ৱেবছাইটটোলৈ গুচি যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি এতিয়া মোৰ লেপটপৰ স্ক্ৰীণত আহিছোঁ আৰু ইয়াত গুগল খুলি লৈছোঁ। গুগল খোলাৰ পাছতে আমি গুগলত এটা টাৰ্ম চাৰ্চ কৰিম, uitai.gov.in। এইটো আধাৰৰ অফিচিয়েল ৱেবছাইট হয়। আমি এইটো চাৰ্চ কৰি দিম। যেতিয়াই চাৰ্চ কৰিম, কিছুমান চাৰ্চ ৰিজাল্ট আপুনি ইয়াত দেখা পাব। এই পেজটোত ইয়াতে প্ৰথম যিটো চাৰ্চ ৰিজাল্ট আহিছে UIDAI, এই চাৰ্চ ৰিজাল্টটোৰ ওপৰত আপুনি ক্লিক কৰি দিয়ক। সেই চাৰ্চ ৰিজাল্টটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আমি আধাৰৰ ৱেবছাইটত আহি যাম। ইয়াত প্ৰথমতে আপোনাৰ লেংগুৱেজ চিলেক্ট কৰিব লাগিব। আমি ইয়াত ইংলিছ চিলেক্ট কৰি ল'ম। যেতিয়া ইংলিছ চিলেক্ট কৰিম, আমি ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া মানে আধাৰৰ ৱেবছাইটটোত হোম পেজটোত আহি গৈছোঁ। এতিয়া এই পেজটো অকণমান স্ক্ৰল ডাউন কৰিম। আমি স্ক্ৰল ডাউন কৰি আহিম আধাৰ ছাৰ্ভিচলৈ। আধাৰ ছাৰ্ভিচৰ আণ্ডাৰত যিকোনো এটা অপশ্যন আপুনি ক্লিক কৰি দিয়ক। হয় ভেৰিফাই এন আধাৰ নম্বৰ, নহয় ভেৰিফাই ইমেইল এড্ৰেছ, ভাৰ্চুৱেল ID, যিকোনো এটা অপশ্যনৰ ওপৰত আপুনি ক্লিক কৰিব পাৰে। নহ'লে ডাইৰেক্টলি আপুনি আধাৰ ছাৰ্ভিচৰ ওপৰতে ক্লিক কৰি দিয়ক। এতিয়া আমি এই পেজটোলৈ আহি যাম, মাই আধাৰৰ পেজটোলৈ, আৰু এই পেজটো অকণমান স্ক্ৰল ডাউন কৰিম। স্ক্ৰল ডাউন কৰাৰ পাছত কিছুমান অপশ্যন আমি দেখা পাম। বিভিন্ন ধৰণৰ অপশ্যন আছে ইয়াত। ইয়াৰ ভিতৰত আপুনি 3 নম্বৰ অপশ্যনটো পাব, ৰিট্ৰিভ EID/আধাৰ নম্বৰ। আমি এই অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিম। ৰিট্ৰিভ আধাৰ IDৰ ওপৰত ক্লিক কৰাৰ পাছত আমি এই পেজটোলৈ আহি যাম। এই পেজটোত আমাক দুটা অপশ্যন চিলেক্ট কৰিবলৈ কোৱা হৈছে, হয় আধাৰ নম্বৰ, নহয় এনৰলমেণ্ট ID। আপোনাক কোনটো লাগে আপুনি সেইটো চিলেক্ট কৰিব পাৰে। আমাক আধাৰ নম্বৰটোৰ প্ৰয়োজন, সেইকাৰণে মই আধাৰ নম্বৰটো ইয়াত চিলেক্ট কৰি ল'ম। তাৰপাছত আধাৰত যেনেকৈ মোৰ নামটো আছে আধাৰ কাৰ্ডত, তেনেকৈ ইয়াত নামটো লিখি দিম। মোবাইল নম্বৰটো লিখিম যিটো আধাৰৰ লগত লিংক আছে, বা ইমেইল এড্ৰেছটো লিখিম যিটো আধাৰৰ লগত লিংক আছে। তাৰপিছত এই বক্সটোত থকা কেপচা কোডটো ইয়াত ভৰাই দিম আৰু চেণ্ড OTPৰ ওপৰত ক্লিক কৰি দিম। চেণ্ড OTPৰ ওপৰত ক্লিক কৰাৰ লগে লগে মোৰ যিটো আধাৰৰ লগত লিংক মোবাইল নম্বৰ আছে, যিটো মোবাইল নম্বৰ অলৰেডি মই ইয়াত এণ্ট্ৰি কৰিছোঁ, সেই মোবাইল নম্বৰটোত এটা OTP যাব। সেই OTPটো ইয়াত ভৰাই ছাবমিট বাটনটোৰ ওপৰত ক্লিক কৰি দিম। ছাবমিট বুটামটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়ৰ আধাৰ নম্বৰ, মোৰ আধাৰ নম্বৰৰ লাষ্ট 4টামান ডিজিট ইয়াত দেখুওৱা হৈছে। চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত পঠাই দিয়া হৈছে। মানে এতিয়া এটা SMS যোগে মোৰ মোবাইল নম্বৰত কমপ্লিট আধাৰ নম্বৰটো পঠাই দিয়া হৈছে। ইয়াত যেনেকৈ লাষ্টৰ 4টা সংখ্যাহে দিয়া হৈছে, কিন্তু আপোনাৰ মোবাইল নম্বৰত পুৰা আধাৰ নম্বৰটো দিয়া গৈছে 12টা নম্বৰৰ। বন্ধুসকল, এনেকৈয়ে আপুনিও যদি আপোনাৰ আধাৰ নম্বৰটো অনলাইন জানিব বিচাৰিছে, তেতিয়াহ'লে সহজতে জানিব পাৰিছে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি আধাৰৰ ৱেবছাইটত গৈ আপোনাৰ আধাৰ নম্বৰটো জানিব পাৰিছে, তাৰ বিষয়ে জানিব পাৰিলে। যদি আপুনি এই ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়াহ'লে বন্ধুসকল, নমস্কাৰ।